ডাঙৰ প্ৰশ্ন যে ইউপিপিএৰ লগত হ'ব নে বিপিএফ লগত হ'ব নে দুইজন লগত কেনেকৈ হ'ব আৰু সংগ্ৰামা মহিলাই ডাঙৰীয়াও কিমান তেখেতৰ লগত আছে মই ক'ব নোৱাৰোঁ। এতিয়া মই য'ত যোৱাকালি য'ৰ পৰা আহিলোঁ গোৱালপাৰা, এতিয়া তাতে বিজেপি দলৰ এতিয়া তাতে কিবা ডাঙৰ প্ৰশ্ন যে ৰাভা জোঁটৰ লগত হ'ব নে নহ'ব। অলপ দিন পিছত আমি যামগৈ BTR-লৈ, তাতে ডাঙৰ প্ৰশ্ন যে ইউপিপিএৰ লগত হ'ব নে বিপিএফ লগত হ'ব নে দুইজন লগত কেনেকৈ হ'ব। আৰু আজি অলপ দিন আগত আমি উজনি অসমত আছিলোঁ, ক'ৰবাত অগপ বিজেপিৰ ফ্ৰেণ্ডলি ফাইট হ'ব নেকি। অগপ মানুহবোৰ নিজৰ টিকেট লৈ কিমান নিশ্চিত হৈ আছে সেইখিনিও আমি খবৰ পাওঁ। বিজেপি দলৰ মাজত এতিয়া যদিও কিছুমান বিধায়ক বিজেপি এৰো হৈছে, অগপ এৰো হৈছে, তেওঁলোকৰ অলপ মানে আমাৰ লগত কৈ আছে কথাবোৰ যে নাপালে আমি জপিয়াই আপোনালোক ওচৰত আহিম, কিন্তু খোলাকৈ তেওঁলোকে আমাৰ লগত মুকলিকৈ আমাৰ লগত বহা নাই। তো সেইকাৰণে আমি वेट एंड वॉच আমি চাই আছোঁ। हम पहली बार देखे सर कि भाजपा के यहाँ पे वर्तमान मुख्यमंत्री और पूर्व मुख्यमंत्री है, और वर्तमान का मुख्यमंत्री हिमंत बिश्व शर्मा खुद बोल रहा है कि सर्बानंद सोनोवाल के दिन में भ्रष्टाचारी हुआ। मतलब इतना आपस में उनका लड़ाई झगड़ा। और फिर जब मीडिया के लोगों ने सोनोवाल जी से पूछा कि हिमंतो जी ने तो ऐसा कहा, तब तो वो मौन रह गए। तो ये है वास्तविक यहाँ पे एक दोनों के बीच में कुछ अनबन है, ये सब पता है। और हाग्रामा महिलाई डांगरिया किमान तेखेतर लगत आछे মই ক'ব নোৱাৰোঁ। हाग्रामा महिलाई डांगरिया जी दरे আজি যেনেকৈ কয় না আমাৰ হিন্দী में मुहावरा है कटे पे नमक छिड़कना। तो তেওঁ মুখ্যমন্ত্ৰীৰ সন্মুখত, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সন্মুখত চৰকাৰে য'ত লাখ লাখ টকা খৰচ কৰিলে, তাতে তেওঁ বুজাই দিলে যে কিয় বিজেপি দলৰ যোৱা BTR নিৰ্বাচনৰ ফলাফল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ তুলনাত বেয়া হ'ল। কিয় কি বিজেপি দলে BTR অঞ্চলত যিদৰে প্ৰস্তাৱ দিছিল, প্ৰতিশ্ৰুতি দিছিল, তেওঁলোকে ৰাখিব পৰা নাই। তো এয়া হ'ল বাস্তৱ যে আমি চাই আছোঁ। ইয়াৰ ওপৰত মোৰ বেছি বিশ্বাস আছে। তো যদি আপোনালোকে আমি শেষ কৰিবলৈ বিচাৰোঁ, এইখিনি কথা যে আমি ফাদিল কৰিবলৈ বিচাৰোঁ, এইখিনি কথা আমি ৰাইজৰ মাজত লৈ যাবলৈ বিচাৰোঁ, আৰু আমি যে ৰাইজৰ মাজত লৈ যাবলৈ বিচাৰোঁ তাৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শংকিত। আৰু সেইকাৰণে এতিয়া অৰ্ডাৰ কি দিলে, আজি তেওঁলোকে, মই এটা কপি পাইছোঁ, সঁচা হয়নে নহয়, গভৰ্ণমেণ্ট অফ আছাম ডিৰেক্টৰ অফ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যনছ, প্ৰত্যেক জিলা উপায়ুক্ত চিঠি সহকাৰে লিখিছে, ছাবজেক্ট ছাপোৰ্ট ফৰ ষ্টেট ৱাইড আউটডোৰ পাব্লিচিটি কেম্পেইন অফ গভৰ্ণমেণ্ট অফ আছাম, য'ত তেওঁলোকে লিখিছে যে যিসকল DIPR লগত এম্পেনেল হৈ থকা এজেঞ্চি আছে, তাত চৰকাৰে যি প্ৰচাৰ কৰাটো বিচাৰে সেইখিনি লগাবই লাগিব। আমাৰ ইয়াত একো আপত্তি নাই।